আপনার মোবাইলত আপনিও সাবস্ক্রাইবার লাইভ চাব বিচাৰে নেকি? আপনার সাবস্ক্রাইবারখিনি আপনি লাইভ চাব বিচাৰে নেকি? তো যদি চাব বিচাৰে তেনেহ'লে এই ভিডিওটো চাই থাকক। আমি দেখুৱাই দিম কেনেকৈ লাইভ সাবস্ক্রাইবার চাব পাৰি আপনার এন্ড্রয়েড মোবাইলেৰে। তো বহুতে নাজানে এন্ড্রয়েড মোবাইলে কেনেকৈ চাব পাৰি। তো ভিডিওটো শেষলৈকে চাব, মই কমপ্লিট ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম কেনেকৈ চাব লাগে। তো আপুনি পোনপ্ৰথমে আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো অন কৰি ল'ব। অন কৰাৰ পিছত আপুনি ইয়াতে সাৰ্চ কৰিব লাগিব YT Studio youtube.com বুলি আপুনি সাৰ্চ কৰি ল'ব। আপুনি সাৰ্চ কৰি লওক, YT Studio youtube.com আমি সাৰ্চ কৰিছোঁ। তো সাৰ্চ কৰাৰ পিছত আমি দেখা পাব এনেকুৱা আহিব। তো এনেকুৱা ইণ্টাৰফেচ দেখাৰ পিছত আপুনি কৰিব লাগিব, ইয়াতে আছে আপোনাৰ সিংইন বুলি লিখা আছে। আপনার সিংইনত আপনি ক্লিক কৰিব, ফার্স্টত আছে। তো আপনি সিংইনত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ খুলি আহিব। আৰু খুলি অহাৰ পিছত লেফ্ট সাইডত দেখা পাব ইয়াতে চেনেল এনালাইজ লগো আছে। চেনেল এনালাইজ লিখা নাই কিন্তু লগোটো আছে। তাতে আপনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সাৰ্চ হ'ব, এনেকৈ আহি যাব। 3 নম্বৰ যেতিয়া ক্লিক কৰিব এনেকৈ আহি যোৱাৰ পিছত আপুনি চাব ৰাইট সাইডত আপুনি, আৰু এনেকৈ অহাৰ পিছত আপুনি দেখা পাব সাবস্ক্রাইবার সি লাইভ কাউন্ট লিখা আছে। ইয়াতে সাবস্ক্রাইব সি লাইভ কাউন্টত আপুনি ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত খুলি আহিব আপনার লাইভ সাবস্ক্রাইবার কাউন্ট। আপনি দেখা পাব, কাউন্ট কৰিব পাৰিব। তো আপনার সাবস্ক্রাইবার বাড়ি আছে নে নাই আপনি নিজে দেখা পাব। আৰু আহি গ'ল মোৰ সাবস্ক্রাইবার, এতিয়া মাত্ৰ 85 সাবস্ক্রাইবার হৈছে। আপোনালোকে জলদি জলদি সাবস্ক্রাইব কৰি দিয়ক, মোৰ যাতে বেছি সাবস্ক্রাইবার হয়। আৰু ভিডিওটো লাইক কৰি দিব, কমেন্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুন ভিডিও পাবলৈ সাজু হৈ থাকক। আৰু নেক্সট ভিডিও আহি আছে ইয়াৰ পিছত, গতিকে সাবস্ক্রাইব কৰি দিয়ক।